গোৱালপাৰা জিলাৰ কথা আহিছে, মুখ্যমন্ত্ৰীয়ে নিশ্চয় জ্ঞাত যে 2018 চনত PMJS2 অধীনত গোৱালপাৰা জিলা অৰ্থাৎ গোৱালপাৰা ডিভিজনত PMJS2 এটা ৰাস্তা প্ৰদান নহ'ব। গতিকে এই কথাটো বিবেচনা ৰাখি যিহেতু PMJS3 বা 4 প্ৰভিজনবিলাক বেলেগ হৈ আছে, গতিকে PMJS2 অধীনত যিমানখিনি ৰাস্তা গোৱালপাৰা ডিভিজনত এপ্ৰুভ হৈ আছিল, সেইখিনি যদি PMJS2 যিবিলাক প্ৰভিজন আছে সেইবিলাক যদি ৰিষ্ট'ৰ কৰা যায়, মুখ্যমন্ত্ৰীৰ যিটো পকীপথ যোজনা এই গোটেইখিনি ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে বিবেচনা কৰে। তাৰ কাৰণে অনুৰোধ জনাই SA46 আছে যিটো আপোনাৰ যিটো এছুৰেঞ্চ কেইদিনমান আগতে কৈছিল পঞ্চৰত্নৰ পৰা ফললৈ এইটো কেতিয়া আৰম্ভ হ'ব মুখ্যমন্ত্ৰীক। মাননীয় অধ্যক্ষ মহোদয়, PMJS2 যিখিনি কেৰেক্টাৰ আছিল এতিয়া সেইখিনি বদলি গ'ল, কাৰণ এতিয়া অকল ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন কানেক্টিং ৰাস্তাবিলাকহে তেওঁলোকে এইবাৰ দিছে। গতিকে PMJS2 নোহোৱা ৰাস্তা বা ড্ৰপ হৈ যোৱা ৰাস্তা আকৌ যে PMJS2 ল'ব পৰা যাব সেইটো মই আশা নকৰোঁ। গতিকে তথাপিতো মই বিভাগৰ বিষয়াসকলক সুধিম বিষয়টো কি। মোৰ লগত একেবাৰে ৰেডিমেড আনচাৰটো নাই, মই চাই পেলাই ক'ব পাৰিম। আৰু SA46ৰ আমি থাৰ্ড গ্ৰুপটো C গ্ৰুপটো যদি সেই একেটা পাৰ্টে আপুনি কৈছে এই তাৰ পৰা আগলৈকে মই নাজানো, কিন্তু এই গ্ৰুপটোৰ আমি প্ৰাকলন এটা প্ৰস্তুত কৰিছোঁ। আমি যদি পাৰোঁ C গ্ৰুপটো আমি যিমান সোনকালে কৰাৰ বাবে চেষ্টা কৰিম। আজি কমিটমেণ্ট দিব অলপ দিগদাৰী, কাৰণ আমি ডাঙৰ 4টা স্কিম কৰি থকাৰ কাৰণে কিমান টকা লাগিব, কিমান টকা যাব, টেণ্ডাৰ হ'লে আমি গম পাম কিমান ছেভিংছ হ'ল, কিমান ওলাই গ'ল। সেইকাৰণে অকণমান সময় দিয়ক, মই নিশ্চয় বিধায়ক মহোদয়ক মই জনাম। কুৱেশ্যন নম্বৰ 2 মাননীয় মহোদয় উত্তৰ সদনৰ ৰখা হৈছে। ছাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ, সাংস্কৃতিক পৰিক্ৰমা যথাযথ হোৱা নাই বুলি মই অনুভৱ কৰোঁ। প্ৰথমতে মই মাননীয় সদনত এটা কথা জনাব বিচাৰিছোঁ যে আজি সদনৰ বিষয় হ'ব লাগে ওজাপালি সংৰক্ষণ আৰু সম্বৰ্ধন। ইয়াত বাংলা ভাষাৰহে এই শব্দ সেই ক্ষেত্ৰত খাটে। আৰু উত্তৰ সন্দৰ্ভত মই আজি এটা কথা ক'ব খুজিছোঁ যে ইয়াত যিখিনি তথ্য দিয়া হৈছে বা বক্তব্য প্ৰদান কৰা হৈছে মন্ত্ৰী মহোদয়ৰ পৰা, এই ক্ষেত্ৰত পৰ্যায়ত প্ৰাচীন কামৰূপৰ এক বিশিষ্ট যিহেতু পৰিবেশ কলা আৰু লগতে এই বিশিষ্ট কলাবিধ কেনেধৰণে প্ৰাচীন কামৰূপৰ পৰা গৈ নেপালত আজি সংৰক্ষিত হৈ আছে, এই সন্দৰ্ভত আমি যি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মহোদয়ৰ তত্বাৱধানত আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত, আৰু এই কলাবিধ কেনেকৈ অসমলৈ আমি আগৰ ওপৰত সজাব পাৰিম সেই সন্দৰ্ভত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শিল্পীসকলৰ সৈতে নেপালৰ পৰা যিসকল শিল্পী আহিছে, যিবিলাক অন্যান্য দেশৰ পৰা শিল্পীসকল আহিছে আৰু বিশেষজ্ঞসকল আহিছে, সেইসকলৰ সৈতে কথা বতৰা পাতিছে। মই মাথোন এটা কথা ক'ব খুজিছোঁ যে সত্ৰীয়া নৃত্য গীতে যেতিয়া 21 ওপৰতে গতিকে কথা মন কৰিব যে তেখেতে ছুটিহে কৰিবৰ কাৰণেই কৈছোঁ, আপুনি পচন্দ নহ'লে শেষ হৈ যাব মহোদয়। যে এই ওজাপালি বিয়াহৰ ধাৰাটো এটা শাস্ত্ৰীয় গুণসম্পন্ন, ক্লাছিকেল গুণসম্পন্ন। তাৰ আগতেই সত্ৰীয়া নৃত্য গীতে স্বীকৃতি পাইছে ৰাষ্ট্ৰীয় স্বীকৃতি। আমাৰ প্ৰশ্নটো আছিলে যে ৰাষ্ট্ৰীয় স্বীকৃতি ওজাপালিক প্ৰথমতে দিব লাগিছিল, আৰু যদি দিয়া হোৱা নাইও আমি সেই ব্যৱস্থাটো কৰিব লাগে এইকাৰণেই যে আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনাও এই ওজাপালিৰেই তেখেতে পৰিবেশ কলাৰ এজন শিল্পী আছিল, কথা আছে। এতিয়া মই ক'ব খুজিছোঁ যে আজি সত্ৰীয়া নৃত্য গীতে স্বীকৃতি পোৱাৰ কাৰণে যেনেকৈ আজি সত্ৰীয়া নৃত্য উজ্জীৱিত হৈছে, একেধৰণে ওজাপালি যিহেতু আমাৰ প্ৰাচীন কামৰূপৰ আত্মা, পৰিবেশ কলা আত্মা, গতিকে মই ভাবোঁ যে এই সন্দৰ্ভত আমাৰ চৰকাৰখনে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। আৰু লগে লগে মই এই কথাটো ক'ব খুজিছোঁ যে আজি ওজাপালি দল যিমান
মাননীয় অধ্যক্ষ মহোদয়,